নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি 2024 চনৰ পৰা আৰম্ভ হোৱা IT এক্ট মতে এটা নতুন আইনৰ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। উইদাউট পাৰ্মিশ্যন ফোন কল ৰেকৰ্ডিং, সেয়া হাজবেণ্ড হওক, ৱাইফ হওক, গাৰ্লফ্ৰেণ্ড হওক, বয়ফ্ৰেণ্ড হওক, কোনেও কৰিব নোৱাৰিব। যদি এই ধৰণৰ ফোন কল যদি ৰেকৰ্ডিং কৰে উইদাউট পাৰ্মিশ্যন, তেতিয়াহ'লে 2 বছৰলৈকে জেল হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ধৰণৰ যাতে কোনেও নকৰে, সেইবাবে এই ভিডিঅ'টি শ্বেয়াৰ কৰিলোঁ। ছত্তীশগড় হাইকোৰ্টত এজন হাজবেণ্ডে তেওঁৰ ৱাইফৰ ফোন কল ৰেকৰ্ডিং কেছৰ প্ৰমাণ হিচাপে দিছিলে, কিন্তু হাইকোৰ্টে সেই ফোন কল ৰেকৰ্ডিংটো প্ৰমাণ হিচাপে মানি লোৱা নাই আৰু এইটো প্ৰাইভেচি উলংঘন কৰা বুলিহে কৈছে। আৰু সেইদৰে সুপ্ৰিম কোৰ্টেও বিভিন্ন জাজমেণ্ট দিছে যে ফোন কল ৰেকৰ্ডিং উইদাউট পাৰ্মিশ্যন যদি কৰে, তেনেহ'লে তেওঁ সেইটো অপৰাধ বুলি গণ্য কৰা হ'ব আৰু 2 বছৰলৈকে জেল হ'ব পাৰে। এইবিলাক কথা আপোনালোকে প্ৰত্যেকেই জনাটো অত্যন্ত প্ৰয়োজনীয়। নতুন নতুন আইন হৈ আছে এতিয়া, গতিকে এইবিলাক কথা জনাটো অত্যন্ত দৰকাৰী। সেয়েহে এইখিনি শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ মোৰ আইনৰ ইনফৰমেশ্যনবিলাক আপোনালোকৰ ভাল লাগে। যদি ভাল লাগে মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মষ্ট ইম্পৰ্টেণ্ট, কাৰণ প্ৰত্যেকেই এইবিলাক কথা জনাটো অত্যন্ত প্ৰয়োজন। সকলোৱে ভালে থাকক, সাৱধানে থাকক, সুৰক্ষিত থাকক, সুন্দৰকৈ থাকক। ধন্যবাদ।